সমগ্ৰ ৰাজ্যৰ লগতে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে বিলাসীপাৰা গোৱালপাৰা আৰু মৰিগাঁও জিলাৰ আমছুৱেও দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতীক হাজেলা মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, NRCৰ শুনানিৰ নামত হাৰাশাস্তি বন্ধ কৰক আদি বিভিন্ন ধৰণেৰে উত্তাল কৰি তোলে আকাশ বতাহ। আমছুৱে NRCৰ শুনানিৰ নামত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক আঁকোৱালি লোৱা পৰিয়ালবৰ্গক 10 লাখ টকা সাহায্য প্ৰদান কৰা, গুৰুতৰভাৱে আহতসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱাৰ লগতে 5 লাখ টকাকৈ সাহায্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক গুৰুত্ব প্ৰদান কৰি NRCৰ শুনানি গ্ৰহণৰ ব্যৱস্থা কৰা আদি কেইবাটাও দাবী সন্মিলিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ লগতে ভাৰত চৰকাৰৰ গৃহ সচিবলৈ প্ৰেৰণ কৰে। এতিয়া আমাৰ হাতততো নাই ডিচিশ্যন লোৱাটো, সকলো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে হৈ আছে। তো আপোনালোকৰ যি আজি মেমৰেণ্ডাম আছে মই আমাৰ মাননীয় উপায়ুক্ত মহোদয়লৈ প্ৰেৰণ কৰিম যেন তেখেতে হোম ছেক্ৰেটাৰী আৰু লগতে SCNR প্ৰতীক হাজেলা ছাৰলৈ যেন তেখেতে প্ৰেৰণ কৰিব পাৰে। NRC ডিপাৰ্টমেণ্টে এটা বৃহৎ ডাঙৰ ষড়যন্ত্ৰ কৰি আছে আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত। এইটো এটা ষড়যন্ত্ৰ বুলি এইকাৰণেই কৈছোঁ, চাওক বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰতো হাৰেছমেণ্ট কৰিছিল। আজি কিছুদিনৰ পৰা তেওঁলোকে ৰিভেৰিফিকেশ্যনৰ নামত যিটো নটিচ জাৰি কৰিছে, এই নটিচ জাৰি কৰাত চাই লওক আপোনালোকে এটা কথা মন কৰক, তেওঁলোকে খুব বেছি 24 ঘণ্টা 12 ঘণ্টা সময় তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে। এই 24 ঘণ্টা 12 ঘণ্টাৰ ভিতৰত সেই ব্যক্তিসকলে ৰিভেৰিফিকেশ্যনৰ নামত তেওঁলোক যাব লাগিব 300 পৰা 400 কিলোমিটাৰ, 400 পৰা 500 কিলোমিটাৰ দূৰত্বত। গতিকে এই 300-400 কিলোমিটাৰ দূৰত্বত 12 ঘণ্টা 10 ঘণ্টাৰ ভিতৰত যাবলগীয়া হোৱাত তেওঁলোকে বিভিন্ন ধৰণে অসুবিধাৰ সৃষ্টি হৈছে। আজি যিবোৰ আমাৰ সংখ্যালঘুৰ জনসাধাৰণ আছে, আপোনালোকে এটা কথা জানে, এই সংখ্যালঘু জনসাধাৰণ কেতিয়াও মানে কামৰ তাৰণাত বা অন্যান্য তাৰণাত অসমৰ বিভিন্ন জেগাত তেওঁলোক কামৰ হেৰিত থাকেগৈ যায়। যেতিয়া 12 ঘণ্টাৰ ভিতৰত মানে 500-400 কিলোমিটাৰ দূৰত্বত যাবলগীয়া হয়, সেই মানুহসকল একগোট হোৱাটো এটা সমস্যাৰ সৃষ্টি হয়। কৰাৰ উদ্দেশ্যে তেখেতসকলে আমাক হিয়াৰিঙত মাতি আছে। আমি এই সংখ্যালঘু ৰাইজৰ যি পৰিকল্পিতভাৱে হাৰাশাস্তি কৰা হৈ আছে, এই হাৰাশাস্তি বন্ধ কৰাৰ কাৰণে আমি এটা 2 ঘণ্টা কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ দাবী হৈছে যে যিসকল যি SOPৰ গাইডলাইন আছে 15 দিন আগতে হিয়াৰিঙৰ কাৰণে মাতি পঠিওৱা নটিচ দিয়া, সেই নটিচ 15 দিন আগতে দিব লাগে। SOPৰ গাইডলাইন মতে যি হিচাপে আমাক হিয়াৰিংবিলাক মাতি আছে, সেই ধৰণৰ আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ হিয়াৰিঙত যিসকলক ইতিমধ্যে মাতা হৈছে, কিছুমানে উপস্থিত থাকিব পৰা নাই, তেখেতসকলৰ হিয়াৰিঙৰ ক্ষেত্ৰত এক নতুন ব্যৱস্থা গ্ৰহণ কৰা। এই ধৰ্মঘট আছিল যে সংখ্যালঘু ৰাইজক যি NRCৰ নামত যি হাৰাশাস্তি কৰি আছে, তেখেতে সুপ্ৰিম কোৰ্টৰ যি ভাৰ্ডিক্ট SOP অনুযায়ী এজন মানুহক যদি হিয়াৰিঙৰ নটিচ দিব লগা হয়, তেনেহ'লে 15 দিন আগত তেখেতক জাননী দি সেই মানুহজনক হিয়াৰিং কৰিব লাগে। কিন্তু সেই মহামান্য আদালতৰ নিৰ্দেশনা উলংঘা কৰি প্ৰতীক হাজেলা ডাঙৰীয়াই নিজৰ মইমাতালিৰে 24 ঘণ্টা বা 48 ঘণ্টা আগত সেই মানুহজনক নটিচ প্ৰেৰণ কৰি তেখেতৰ ঘৰৰ পৰা 200 বা 400 কিলোমিটাৰ দূৰত্বত হিয়াৰিং অনুষ্ঠিত হৈছে। গতিকে আমি বিলাসীপাৰা জিলা আমছুৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু লগতে অসম চৰকাৰৰ যি মইমাতালি, BJP চৰকাৰৰ যি মইমাতালি, এনেকুৱা মইমাতালি যে আমাৰ সংখ্যালঘু ৰাইজৰ প্ৰতি যি এক মনোভাৱ, আমাৰ সংখ্যালঘু ৰাইজক যি অন্যায় অত্যাচাৰ কৰি আছে মানসিকভাৱে, আৰ্থিকভাৱে, আৰু এই NRCৰ হিয়াৰিঙৰ নামত আমাৰ মানুহবিলাক সমস্যাৰ সন্মুখীন হৈ আছে। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইন, সোণাৰীৰ পৰা আব্দুৰ ৰহিম মণ্ডল আৰু বিলাসীপাৰাৰ পৰা ফৰিছুদ্দিন আহমেদৰ ৰিপৰ্ট, আছাম প্ৰাইম।